বন্ধুসকল আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াম ভিডিঅটো শেষলৈকে চাই থাকিব আৰু এনে ধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মোৰ পিছৰ হিতানত আপোনালোকলৈ আগবঢ়া প্ৰশ্নটো আছিল মুম্বাইৰ পুৰণি নাম কি আছিল ইয়াৰ উত্তৰটো হ'ব মুম্বাই আজি হিতানৰ প্ৰথম প্ৰশ্নটো হ'ব গৰ্ভৱতী মহিলাই কিয় বমি কৰে ইয়াৰ উত্তৰটো হ'ব শৰীৰৰ হৰমনৰ বৃদ্ধি হোৱাৰ কাৰণে 2 নম্বৰ প্ৰশ্ন কোন জন্তুৱে একেৰাহে 3 বছৰ শুই থাকিব পাৰে ইয়াৰ উত্তৰটো হ'ব হামুকে 3 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় মাছ কি ইয়াৰ উত্তৰটো হ'ব ডলফিন 4 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি আছিল ইয়াৰ উত্তৰটো হ'ব জয়মতী 5 নম্বৰ প্ৰশ্ন কি বস্তু ছোৱালী দুটা থাকে গাই গৰু চাৰিটা থাকে ইয়াৰ উত্তৰটো হ'ব ঠেং 6 নম্বৰ প্ৰশ্ন কোনটো প্ৰাণী আটাইতকৈ বুদ্ধিমান ইয়াৰ উত্তৰটো হ'ব চিম্পাঞ্জী 7 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম ডিজিটেল ৰাজ্য কোনখন ইয়াৰ উত্তৰটো হ'ব কেৰালা 8 নম্বৰ প্ৰশ্ন ভাৰতত কি প্ৰাণীক শ্ৰদ্ধা কৰা হয় ইয়াৰ উত্তৰটো হ'ব গৰু 9 নম্বৰ প্ৰশ্ন তিমি মাছৰ নাকৰ ফুটা ক'ত থাকে ইয়াৰ উত্তৰটো হ'ব মূৰৰ ওপৰত 10 নম্বৰ প্ৰশ্ন ছোৱালী কি বস্তু গা ধোৱাৰ পাছতো নিতিতে উত্তৰটো হ'ব নিজৰ ছাঁটো 11 নম্বৰ প্ৰশ্ন অসমৰ ক'ত ক'ত তেল শোধনাগাৰ আছে ইয়াৰ উত্তৰটো হ'ব বঙাইগাঁও নুনমাটি আৰু নুমলীগড় 12 নম্বৰ প্ৰশ্ন অসমত আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় ক'ত আছে উত্তৰটো হ'ব গুৱাহাটীত প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ শুকান ঠাই কোনখন উত্তৰটো হ'ব আটাকামা মৰুভূমি 14 নম্বৰ প্ৰশ্ন মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিল ইয়াৰ উত্তৰটো হ'ব ৰাকেশ শৰ্মা 15 নম্বৰ প্ৰশ্ন এনে কি কাম এজনী ছোৱালীয়ে এটা ল'ৰাৰ লগতহে কৰিব পাৰে ইয়াৰ উত্তৰটো হ'ব বিয়া 16 নম্বৰ প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কি ইয়াৰ উত্তৰটো হ'ব সনাতন ধৰ্ম ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল ইয়াৰ উত্তৰটো হ'ব সৰোজিনী নাইডু 18 নম্বৰ প্ৰশ্ন হালধীয়া চৰাই বাওধান খায় চলচ্চিত্ৰখন কেতিয়া ৰাষ্ট্ৰীয় বঁটা পায় ইয়াৰ উত্তৰটো হ'ব 1988 চনত 19 নম্বৰ প্ৰশ্ন বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কিমানখন আছে ইয়াৰ উত্তৰ হ'ব 7খন 20 নম্বৰ প্ৰশ্ন অসম আৰক্ষীৰ মুৰব্বীজনক কি বুলি জনা যায় ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব বন্ধুসকল এনে ধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নমস্কাৰ ধন্যবাদ